हेलो फ्रेंड्स वेलकम टू बेटार लाइफ मैं पम्पी स्वागतम जनालो आज देखा पाइसे एजुपा मैं शुक्लती गছৰ ওচৰত আছো আৰু খুব ভাল আসলতে শুক্লতি খাব লাগে স্বাস্থ্য পক্ষে বহুত ভাল বহুতো উপকাৰী গুণেৰে সমৃদ্ধ আজি মই হে ভাবিলো শুক্লতিৰ এটা ৰেচিপি লৈ আহো আপোনালোকলে আজি মই বনাম শুক্লতিৰ বৰ আসলে খুব ধুনিয়া হয় মাছৰ লগতো খাব পৰা যায় মই আজি এদৰে বৰ হিচাপে আনিম খুব এবিধ মই সুন্দৰ ৰেচিপি লৈ আহিছো বিশেষকৈ খুব স্বাস্থ্যসন্মত আপোনালোকে নিশ্চয় শুক্লতি চিনি পায় বা সকলোৱে খাইছে শুক্লতিৰ বহুতো উপকাৰী গুণ আছে বিশেষকৈ বহু পৰিমাণে ঔষধি গুণযুক্ত আৰু বিশেষভাৱে পশুতিসকলে যেতিয়া সন্তান জন্মৰ পাছত ফুকনি হিচাপে শুক্লতিটো দিয়া হয় আদা নহৰুৰে এদৰে ভাজি পেলাই বা মাছৰ লগতো ফুকনি হিচাপে দিয়া হয় খুব ভাল হয় আৰু যেতিয়া মানুহৰ পেটৰ বিষ হয় বা মুখৰ ৰুচি কমে তেতিয়াও শুক্লতি খোৱা হয় খুব ভাল আসলতে বহুতো উপকাৰী গুণেৰে সমৃদ্ধ এই শুক্লতি হে আজি মই ভাবিলো শুক্লতিৰ এবিধ খুব ধুনিয়া ৰেচিপি মই আপোনালোকলৈ লৈ আহো বিশেষকৈ আমাৰ মাহঁতে খুব বনাই মোৰ মাৰ পৰা মই বহুতখিনি শিকিছো এদৰে আমাৰ থলুৱা ঔষধি গুণযুক্ত আমি ৰেচিপিবোৰ কিদৰে বনাই খাব লাগে বা পেটৰ কাৰণে উপকাৰী এনে ধৰণৰ বহুতো মই খাদ্য মাৰ পৰা শিকিছো বিশেষকৈ শুক্লতি বা দুৰুণ এনেকুৱা ধৰণৰ শাকৰ বহু উপকাৰী গুণ আছে আমাৰ মায়ে প্ৰায় বনাই শুক্লতি মাছৰ লগত বনাই মাছৰ মুৰেৰে খুব ভাল হয় খাবলৈ আৰু শুক্লতিৰ লগত মাছৰ জোলো বনাব পৰা যায় আৰু অকণমান আদা নহৰু দি ভাজি খালেও খুব ভাল হয় পেটৰ ৰুচি বাঢ়ে ভোক লাগে খাবলৈ মন যায় এনেকুৱা ধৰণৰ বহু উপকাৰী গুণ আছে আজি শুক্লতি গিডাল আসলতে আমাৰ ঘৰৰ হয় মোৰ মাৰ ঘৰৰ লখিমপুৰৰ মায়ে চিঙি দি পঠাইছে হে মই ভাবিলো আজি শুক্লতিৰ এটা ধুনিয়া ৰেচিপি আপোনালোকলৈ লৈ আহো আমাৰ অৱশ্যে চেনেলত আগতে মায়ে বনোৱা এটা শুক্লতিৰ ৰেচিপি আছে শুক্লতি মাছৰ মুৰেৰে বনাইছিলে সকলোৱে ভিডিঅ'টো খুব ভাল পাইছে ৰেচিপিবিধ হে আজি মই ভাবিলো অকণমান হে শুক্লতিৰে নতুন ৰূপ অকণমান নতুন ধৰণৰ টেষ্ট এটা দি মই আপোনালোকলৈ ৰেচিপিটো লৈ আহো হে আজি মই বনাম শুক্লতিৰ বৰা বা বৰ বা পকৰা বিভিন্ন ধৰণে ক'ব পাৰে শুক্লতিৰ আজি এই বৰাবিধ বনাবলৈ মই প্ৰথমে কি উপাদান লৈছো আপোনালোকক উপাদানখিনি দেখাই লওঁ মই শুক্লতি লৈছো এক মুঠিমান শুক্লতি আৰু শুক্লতিখিনি খুব মিহি মিহিকৈ মই কুটি লৈছো আৰু লগতে এটা পিয়াজ লৈছো পিয়াজটো অকণমান মিহিকৈ কাটি লৈছো আৰু আধা কাপ মান মই বুটৰ দালি তিয়াই ৰাখিছিলো আৰু তাৰ লগতে 1 চামুচ মান মই চাউল তিয়াই ৰাখিছিলো প্ৰায় 15-20 মিনিট মান সময় মই তিয়াই ৰাখিছো আৰু লগতে 1 চামুচ মই গোটা জিৰা লৈছো আৰু জালুকৰ গুৰি 1 চামুচ নিমখ হিচাপ অনুসৰি হালধি 1 চামুচ কেঁচা জলকীয়া কেইটামান এটুকুৰ আদা এইখিনি উপাদানেই মোক লাগিব এতিয়া মই প্ৰথমে এটা মিক্সিৰ জাৰ লৈছো আৰু জাৰটোতে যিখিনি মই তিয়াই লোৱা বুটৰ দালিখিনি দিছো আৰু লগতে তিয়াই লোৱা চাউলখিনি টুকি পেলাই সেই চাউলখিনি দিছো এইখিনি উপাদান দি অকণমান পানী দিছো পানী দি মই মিক্সিত খুব ধুনিয়াকৈ মিহি এটা পেষ্ট প্ৰস্তুত কৰি লৈছো পিহি লৈছো খুব বেছি মিহি নকৰিলেও কথা নাই অকণমান গোটা গোটা হৈ থাকিলেও কথা নাই কিন্তু অলপ মিহি কৰিব আৰু মই শুক্লতিখিনি মিহিকৈ কাটি ললো এতিয়া কণ্টেইনাৰটোত মই কাটি লোৱা শুক্লতিখিনি দি লৈছো তাতে মই যিখিনি পেষ্ট কৰি লোৱা বুটৰ দালি চাউল এই মিশ্ৰণখিনি ঢালি দিছো এতিয়া মই হিচাপ অনুসৰি জালুকৰ গুৰি নিমখ আৰু হালধি এই উপাদানখিনি দিছো আৰু লগতে এটা পিয়াজ লৈছো পিয়াজটো অকণমান মিহিকৈ কাটি লৈছো আৰু এখন চামুচৰ সহায়েৰে বা হাতেৰে খুব ধুনিয়াকৈ মই সানি লৈছো
এতিয়া এটা এটাকৈ এইদৰে হাতেৰে মই বৰাৰ আকৃতি কৰি লৈছোঁ। এইদৰে বৰাৰ আকৃতিত বনাই মই এটা এটাকৈ ৰাখি গৈছোঁ। এতিয়া কেৰাহীত মই তেল দিছোঁ আৰু তেল গৰম হোৱাৰ লগে লগে মই এটা এটাকৈ শুকলতিৰ বৰাখিনি ভাজি গৈছোঁ আৰু খুব ধুনীয়া হয় খাবলৈ। আৰু গেছৰ ফ্লেমটো মই কমাই ৰাখিছোঁ যাতে বৰাখিনি সোনকালে জ্বলিও নাযায়, কিন্তু ভিতৰৰ ফালৰ পৰাও যাতে সিজি আহে, ভালদৰে ভাজ খায়। এতিয়া মই লুটিয়াই দিছোঁ। দুইটা ছাইড অকণমান ৰঙচুৱা হোৱাৰ নিচিনাকৈ, দুই লুটি ৰঙচুৱা হোৱাৰ নিচিনাকৈ কৰিছোঁ যাতে ভালদৰে ভাজ খায়। এতিয়া প্ৰস্তুত হৈ গৈছে ইতিমধ্যে শুকলতিৰ বৰাখিনি। মই এতিয়া এখন হেতাৰ সহায়েৰে টুকি ৰাখিছোঁ এখন প্লেটত, আৰু টমেটো চচ বা বিভিন্ন চাটনি বা গৰম গৰম চাহৰ লগত এইদৰে আপোনালোকে জুতি লৈ চাব। শুকলতিৰ এটা নতুন ৰূপত মই আজি ৰেচিপিবিধ আপোনালোকলৈ লৈ আহিলোঁ। যিহেতু আমি মাছৰ লগত বা এইদৰে ভাজি কৰি খাইছোৱেই, মই ভাবিলোঁ আজি এইদৰে শুকলতিৰ পকোৰা বা বৰা হিচাপে আপোনালোকলৈ লৈ আহোঁ। আশা কৰোঁ ৰেচিপিটো আপোনালোকৰ ভাল লাগিব। এইদৰে বনাই খাই চাব। আৰু যিহেতু বহুতো ঔষধি গুণেৰে সমৃদ্ধ, বহুতে হয়তো শুকলতিৰ এটা গোন্ধ আছে, গোন্ধটোৰ কাৰণে বহুতে হয়তো বেয়া পায়, কিন্তু এইদৰে আপোনালোকে বৰা হিচাপে বনাই খালে গোন্ধটো বহু পৰিমাণে কমি যায়। আৰু মইতো খুব ভাল পাওঁ আচলতে এনেকুৱা ঔষধি গুণৰ বস্তুবোৰ খাওঁ মই, আৰু খাব আপোনালোকেও। আশা কৰোঁ ৰেচিপিটো কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ফ্ৰেণ্ডছ, আশা কৰিছোঁ নিশ্চয় আজি শুকলতিৰ ৰেচিপিবিধ আপোনালোকৰ ভাল লাগিছে। শুকলতিৰ বৰ মই বনালোঁ, আৰু এইদৰে খাই চাব। খুবেই উপকাৰী আৰু ঔষধি গুণেৰে সমৃদ্ধ। আৰু লগতে আমাৰ চেনেল বেটাৰ লাইফ পম্পী মিতালী চাই থাকিব। মই পম্পী ধুনীয়া ধুনীয়া ৰেচিপি লৈ আহি থাকিম। আজিলৈ আহোঁ, ধন্যবাদ।